নমস্কাৰ সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ আগলৈ আহিছোঁ। আজিকালি ইমান ভিডিঅ' কণ্টিনিউ কৰিব নোৱাৰোঁ, অলপ বিজি হৈ থাকোঁ মানে, আৰু বিশেষ একো দিবলগীয়াও নাথাকে যিহেতু স্কুলত গৈ আছোঁ, ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ। তথাপিতো এইকেইদিনত মই যিখিনি অলপকৈ কৰিছোঁ ভিডিঅ' তাকে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ৰেলীৰ পৰা আহি আকৌ ভিডিঅ' নবনালোঁ, আজি আকৌ মানে আমাৰ স্কুললৈ যাব ওলালোঁ। ইণ্টাৰ্ণশ্বিপ চলি আছে, গমে পাই আপোনালোকে। আজি গৈ আছোঁ, এইকেইদিন মানে স্কুলত ইমান ক্লাছ হয়। মোৰ ভিডিঅ' ক্লিপবোৰ অলপকৈ সেই লাচিত দিৱসৰ পৰাই কৰি থোৱা আছে, মানে ভিডিঅ' ক্লিপবোৰ পুৰণি হয়, আপোনালোকে বেয়া নাপাব। মানে মই যিখিনি পাৰোঁ অলপকৈ থৈ দিছিলোঁ, তো সেইখিনি মিক্স কৰি আজি ভিডিঅ' এটা বনাইছোঁ। আৰু ইমান মানে ফোনটো ইউজ কৰিব মানে বেয়া লাগে, মানে আমি ইণ্টাৰ্ণহে ন, আমি ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ। চ' যিখিনি পাৰোঁ অলপ চলপকৈ উঠাওঁ আৰু আপোনালোকক দেখাব ট্ৰাই কৰিম। কেইটা ক্লাছ কৰিলা? আপুনি কেইটা ক্লাছ কৰিছে? পাৰবিন কেইটা ক্লাছ কৰিছা? সীমা, এই পায়েল একবাৰটো দেখাই দিয়া। আপুনি বাহ বঢ়িয়া। ময়ে এক্সাম ডিউটিৰ সৌভাগ্যটো পোৱা নাই। আপুনি? তাই আৰু মই ক্লাছে কৰিছোঁ, আমি ক্লাছ এক্সাম ডিউটিৰ সৌভাগ্য আমি নাপাওঁ। আমি ক্লাছ কৰিম না পায়েল? এইজনী আমাৰ ক্লাছ কৰা। আৰু আমি কৰি আছোঁ ৰচনা চেকিং। আৰু যিহেতু এবাৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী হিচাপে কেইবাদিনো লাচিত বৰফুকনৰ মানে দিৱসটো পালন কৰিব দিছিলে, মানে কিবাকিবি প্ৰগ্ৰেমটো আমাৰ স্কুলতো সেনেকৈ অলপ এটা আধা বেলা এক্সাম হৈছে আৰু এনেকৈ প্ৰগ্ৰেমো হৈছে। এইবোৰ অলপ চলপকৈ কি প্ৰগ্ৰেম হৈ আছিলে, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি এইবিলাক, আৰু ময়ো অলপকৈ ভিডিঅ' বনাই আছিলোঁ। এতিয়া আহিলোঁ ক্লাছ কৰি এতিয়া ৰুমলৈ যাই আছোঁ। ভাগৰ লাগিছে, বহুত ক্লাছ কৰা নাই, 3টা ক্লাছ কৰিছোঁ, কিন্তু মানে মূৰটো বিষাইছে একদম, আৰু ভোকো লাগিছে অলপ। দুপৰীয়া আহি কিনে ভিডিঅ'টো আৰু কণ্টিনিউ কৰা নহ'ল, ৰাতিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আমি সিদিনা অৰ্ডাৰ দিছিলোঁ ৰুমালী ৰুটি, হঠাৎ খাবলৈ মন গ'ল যিহেতু আমাৰ সিদিনা মাংস বনাইছিলে, তো ৰুমালী ৰুটি অৰ্ডাৰ দিলোঁ। ভাবিলোঁ কেনেকুৱা বনাই ট্ৰাই কৰি চাওঁ, আৰু সঁচাকৈ ভাল আছিলে, আৰু আমি ভালকৈ খালোঁ পূৰা। আৰু বাটাৰ পনীৰো অৰ্ডাৰ দিয়া গৈছিলে। আৰু নেক্সট দিনা আকৌ স্কুললৈ যাব ওলালোঁ। এতিয়া মানে ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ, মানে এনেকুৱা ফিল হৈ আছে যেন সঁচাকৈ মানে স্কুলত কাম কৰি আছোঁ। যি হওক ভাল লাগি আছে, সৰুৰে সপোন এটা পূৰা হ'বলৈ গৈ আছে। এইবিলাকে সদায় কামতে দিব, যিহেতু আমাৰ কামৰে বস্তু হয়। যি হওক যিকেইদিন পাৰিছোঁ টিচাৰৰ ফিল্ডটো লৈছোঁ। আৰু ইয়াৰ স্কুলৰ পৰা আহিলোঁ, অলপমান আজি ভিডিঅ' বনালোঁ দিনটোত। খতম হ'ল আৰু এতিয়া মই ঘৰ যাম। আৰু ঘৰ আহি এতিয়া আজি মোৰ খানাৰ মানে মোৰ আজি ৰাতিৰ সাজৰ নিমন্ত্ৰণী, মাংস বনাই আছে, মই ভিডিঅ' বনাই আছিলোঁ। বহুত দিনৰ মূৰত ঘৰ আহিছোঁ, ভাল লাগি আছে, আৰু ঘৰৰ বনোৱা মাংসৰ সোৱাদেই বেলেগ। আৰু মোক যোনে নিমন্ত্ৰণ কৰিছে খাবলৈ, খুব ধুনীয়া চিকেন বনায়। আৰু ঘৰলৈ আহিছোঁ যেতিয়া নেক্সট দিনা অলপ ইভিনিং ফুৰিবলৈ ওলাই গ'লোঁ। আমি গৈছিলোঁ থুপ্পাত খাবলৈ। মই যোৱা নাছিলোঁ আগতে, এইবাৰ গ'লোঁ ফাৰ্ষ্ট টাইম। ভালে লাগিল খালি অলপ বেছি হৈ গ'ল খোৱাটো। যি হওক আকৌ সুবিধা পালে যাম নিশ্চয়। আৰু সেই দুদিন ঘৰত থাকি আহি এতিয়া ৰুমত আছোঁ। আজি অকলে আছোঁ, মোৰ লগৰজনী স্কুল গৈছে, সিহঁতৰ স্কুল বন্ধ নাই। আৰু মই এতিয়া বনাব লৈছোঁ চাহ। একদম চাহ খাব মন যায় আছিলে, এতিয়া পাউডাৰ গাখীৰ কিনি আনিলোঁ, ৰুমত যিহেতু গাখীৰ নাথাকে। আৰু এতিয়া অলপমান চাহ খাই লওঁ, আৰু কেতিয়াবা অকলে মানে সময় পাৰ কৰিও ভাল লাগে নিজৰ লগত। চাহ আৰু এতিয়া চাহ কিহৰ লগত খাম, এয়া বাই যে আমি যে সৰুতে খুব খাইছিলোঁ মামা ভুজিয়া, সেয়াৰ সৈতে খাওঁ এতিয়া মই। সেয়া অকলে এতিয়া মই চাহ খাম। দুপৰীয়া আজি ভাতৰ লগত নাৰিকল চাটনি খাম বুলি ভাবিছোঁ। আন্টিয়ে কালি খাবলৈ দিছিলোঁ নাৰিকল, আমি ভাবিলোঁ ভাতৰ লগত পুতি কেনে খাওঁ। আৰু মোৰ ছাইডবিলাক চাই ঘিণ নকৰিব, কিবাকিবি খোৱা বস্তু পেলাই থৈ দিছোঁ। যি হওক এতিয়া নাৰিকলৰ চাটনিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ।
আৰু দিনটো আজি বহুত ৰুমত বহিলোঁ। এতিয়া ভাবিলোঁ অলপমান খোজকাঢ়ি আহোঁ। এয়া চাওঁ গধূলি আহিছোঁ, বিৰাট ভাল লাগিছে। আৰু আজি মই ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰিছোঁ। ইণ্টাৰ্ণশ্বিপ আছে মানে কি ইণ্টাৰ্ণশ্বিপ চলি আছে জানে আপোনালোকে। এই দুদিন স্কুল বন্ধ আছিলে, আজি ওলালোঁ আৰু মোৰ গাটো অলপ বেয়া, সেইকাৰণে মাতটো অলপ হেৰি হৈ আছে। আৰু এয়া ৰাতিপুৱা আহি গ'লোঁ স্কুলত আৰু আজিৰ পৰা আমাৰ স্কুলত এক্সাম আছে, তো এক্সাম ডিউটি কৰি আছোঁ। আৰু স্কুলৰ পৰা ৰুমলৈ গৈ আৰু আহি আকৌ আজিৰ মোৰ গ'লোঁ পাৰ্টি দিয়া ফুৰিবলৈ আৰু মানুহগৰাকীক খালোঁ। থেংক ইউ। খোৱাগৰাকী আকৌ এটা নতুন দিনৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি কি হ'ল, এতিয়া স্কুললৈ গৈ আছোঁ। এইকেইদিনটো আৰু সদায় স্কুলতে যাওঁ ৰাতিপুৱা হ'লেই। আৰু এয়া স্কুল শেষ কৰি মই গৈ আছোঁ খাবলৈ। আপোনালোকে হয়তো ভাবে যে স্কুলত আহে যায়, উপায় নাই। বাকী যিহেতু হৈ থাকোঁ, তো যিখিনি এইখিনিতে খাই আছোঁ আৰু এয়া আমাৰ মেইন কাম খোৱাটো কৰি আছোঁ। আৰু খাই লৈ দুপৰীয়া আৰু আহি আজি ৰিলচ বনোৱাৰ কাৰণে নহা দেই। আৰু এয়া দিনা আকৌ আৰু আজি স্কুলত আছে স্কুল সপ্তাহ মানে কিবা কিবিবোৰ হ'ব। আৰু আজিৰ পৰা যিহেতু আমাৰ বিদ্যালয়ৰ সপ্তাহ আৰম্ভ হৈছে, সেইকাৰণে কাৰ্যসূচী কৰি আছে। আৰু এয়া মই জল্দি আহি পালোঁ, অলপ মোৰ লগৰকেইজনী আহি পোৱা নাই, ভাল টাইমতে আহি পাইছোঁ। আৰু এতিয়া আমি আটায়ে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰি আছোঁ। আৰু আজি সঁচায়ে শৈশৱৰ স্মৃতি মানে ৰোমন্থন কৰিছোঁ। মানে আমাৰতো যিটো স্কুলত পঢ়ি আছিলোঁ, এনেকৈ বিদ্যালয় সপ্তাহ হৈছিলে, আমি খেলিবলৈ গৈছিলোঁ, কবিতা আবৃত্তি ক'তো কি যে কৰিছিলোঁ। মই বাৰু খেলত সদায় বেয়া আছিলোঁ, কিন্তু বাকী যিবিলাক আছিলে এইবিলাকত পাৰ্টিচিপেট কৰিছিলোঁ। যি হওক ভাল লাগি আছে, নতুন নতুন এক্সপিৰিয়েঞ্চ হৈ আছে। আৰু এয়া হৈ আছে ছেল্ফ ডিফেন্সৰ মানে পাৰফৰ্মেঞ্চ। আৰু এইটো বিৰাট বস্তু, প্ৰত্যেকখন স্কুলতে এইবিলাক শিকাব লাগে। আৰু ইহঁতি বহুত ধুনীয়াকৈ কৰিছে। মই ভিডিঅ' বনালোঁ আৰু এতিয়া হ'ল আমাৰ চাহ খোৱা। আমাৰ চাহ দিলে চিঙৰাটো টেষ্টি আছিলে। আৰু এতিয়া দৌৰা খেলা হৈ আছে, ভাল লাগিছে আৰু মুঠতে। আৰু এয়া আজি যিহেতু শনিবাৰ আছিলে, মই অলপ টাইম ওলাই ঘৰলৈ যাব ৰেডি হৈ গ'লোঁ। এয়া মই অকলে আজি খাই আছোঁ, ভাবিলোঁ অলপমান ফটো উঠোঁ, ভিডিঅ' বনাওঁ। আৰু এয়া ঘৰত যোৱাৰ আগত মই খাই ল'লোঁ বাহিৰতে। আজি পনীৰৰ ৰুটি খালোঁ। আৰু ঘৰলৈ গৈ গধূলি আমি খালোঁ পাস্তা। মই ঘৰত খোৱা নাই, এইটো মোৰ নিমন্ত্ৰণী আছিলে। মোৰ ঘৰত গ'লে প্ৰায় নিমন্ত্ৰণীয়ে থাকে খোৱাৰ। আৰু ঘৰত আহি আকৌ বনালোঁ মটৰ পনীৰ। ভণ্টিয়ে খাব খুজি আছিলে, পনীৰ অৱশ্যে মোৰো ফেভৰেট হয়। আৰু এয়া মই পনীৰ বনালোঁ, টেষ্টি হৈছিলে। বহুত দিনৰ মূৰত ঘৰত বনোৱা পনীৰ খাই আছোঁ। পিজিত থাকিলে ইমান এটা পনীৰ খোৱা নহয়, কেতিয়াবা কিনি খাওঁ বাৰু। মই পাহৰি গৈছিলোঁ, মই অহাৰ দিনাও পনীৰ খাই আহিছিলোঁ কিনি। এয়া মোৰ বৰদেউতাহঁতৰ মানে বিয়া দিয়া বাগৰাকীৰ ঘৰলৈ গৈ আছোঁ। তাইৰ মানে বাচ্ছা এটা হৈছে, মানে টিকলু এটা হৈছে, তাক চাবলৈ গৈ আছোঁ। মই একদম সৰুতে দেখা, জন্মৰ দিনাই। আৰু এয়া আমাৰ টিকলুটো, তাক বহুত দিন দেখা নাছিলোঁ। চাওকচোন একদম কি মৰম লগাকৈ চাই আছে। কোন আহিছে? মাহী এবাৰ মাহী টাইম ওলাই কিনে আহিছে তোমাক চাব কাৰণে। আৰু এয়া বাইদেউহঁতৰ ঘৰত বেছি দেৰি নকৰি আমি বাইদেউহঁতৰ ঘৰৰ ওচৰতে ৰিলায়েঞ্চ আছে, যিহেতু সোমালোঁ ৰিলায়েঞ্চত। তাৰপিছৰ পৰা আহি বজাৰ চজাৰ কৰি এয়া ৰাতিৰ সাজৰ প্ৰিপাৰেশ্যন। আজি ভাবিলোঁ দালি চালি খাওঁ, আজি খাওঁ মানে বেঙেনা পিটিকা, কণী, এইবিলাক একদম মানে বহুত দিনৰ মূৰত। আৰু আজিকালি মানে মোৰ দালি এইবিলাক খাব মন নাযায়, মানে পিজিত দালি খাই ব'ৰ হৈ গৈছোঁ। ঘৰতো দালি খাওঁ বাৰু, কিন্তু কিয় নাজানো দালি চব্জি খাবই মন নাযায়। আৰু এয়া আকৌ মানে মোৰ বেয়া লগা দিনটো মানে গৈ আছোঁ, বেয়া লাগি আছে, কিন্তু উপায় নাই, যাবতো লাগিবই, পঢ়ি আছোঁ যিহেতু। আৰু এয়া গৈ আছোঁ মই, গধূলি হোৱা নাই, দুপৰীয়া সময়তে গৈ আছোঁ।
আৰু কালি মোৰ আহোঁতে বহুতখিনি লেট হৈ গ'ল যিহেতু বহুত জাম পালোঁ ছয়গাঁও পোৱাৰ আগে আগে আৰু এয়া আমাৰ বিদ্যালয় সপ্তাহ চলি আছে যিহেতু আজি আকৌ স্কুলত বিদ্যালয় সপ্তাহৰ দিন চলি আছে এয়া এতিয়া মৰ্ণিং এছেম্বলি হ'ব মই আহি পালোঁ জল্দি মোৰ লগৰকেইজনী আহি পোৱা নাই অলপমান আগতে আহি পালোঁ আজি আৰু এয়া হৈ আছে এতিয়া পাৰ পানী আমি ঘৰতে বহুত খেলিছিলোঁ সুযোগ পালে এতিয়াও কেতিয়াবা লগৰবিলাকৰ লগত কৰোঁ যি হওক বাৰু আৰু আমি পাৰ পানী খেলাৰ পিছত কি হ'ল এতিয়া হৈছে মিউজিক শ্বেয়াৰ এয়া আমাৰ টিচাৰ মানে ছাৰ কেইজনৰ আছে আমাৰ b.ed আৰু মেমবিলাকৰ হৈ গ'ল আগত ভিডিঅ' লোৱা নহ'ল এতিয়া ছাৰ কৈছে আপোনালোকে নিশ্চয় হাঁহিব দেখি চাওকচোন কেনেকৈ কৰে যি হওক সকলোৱে মিলি মজা কৰিলোঁ আৰু এইটো হৈছে আমাৰ স্কুলৰ এজন বিৰাট টেলেণ্টেড ল'ৰা নাম তাৰ পলাশ সি বহুত ধুনীয়া গান গায় ডান্স কৰে ধুনীয়া ছবি আঁকে হেণ্ডৰাইটিং ধুনীয়া কিয় এটা ভাল লাগে ল'ৰাটোক ই বুলিয়ে নহয় আৰু বহুত আছে ষ্টুডেণ্ট যি হওক বাৰু মানে আমিতো ইয়াক পাইছোঁ এতিয়া আৰু আছে সকলোৱে মানে কিছুমানে হয়তো লাজ কৰে আৰু কিছুমান আছে বহুত ধুনীয়া গান গায় কিছুমানে এক্টিং কৰে সকলোবোৰ ভাল কাকো সেয়া নকৰোঁ বাট ইয়াক মানে এইকেইদিন দেখিছোঁ আৰু সেইকাৰণে ক'লোঁ কথাটো আৰু এয়া হৈ আছে ভেকচন এয়া চাওক সতী জয়মতীৰ এক্টিং কৰি আছে আৰু ইফালে দৰা কইনা হৈছে ভাল লাগিছে ভেকচন চাই মই এনেও ভাল পাওঁ আৰু আমিও সৰুতে মই কৰা নাছিলোঁ এইবিলাক মোৰ লগৰবিলাকে কৰিছিলে এয়া আৰু ময়ো আপোনালোকৰ কাৰণে ভিডিঅ' বনাই লৈ আনিলোঁ আকৌ আজিৰ ভিডিঅ'টো নেক্সট দিনৰ পৰা আৰম্ভ কৰিছোঁ এইকেইদিনৰ ভিডিঅ' বেলেগ নাই স্কুলতে আহি থাকা আৰু আজি আছে স্কুলত ক্লাছ মানে এইকেইদিন বিদ্যালয় সপ্তাহ চলি আছিল আৰু এতিয়া ক্লাছ হ'ব আৰু আমিও প্ৰিপাৰেশ্যন কৰি আছোঁ অলপ চলপকৈ আৰু এতিয়া দিছে মানে ব্ৰেক টাইম বিস্কুট হাতত লৈ ছোৱালীকেইজনী মানে ডান্স মানে ৰিহাৰ্চেল কৰি আছে কিবা এটা প্ৰগ্ৰেম আছে ফ্ৰাইডে তো সিহঁতে প্ৰেক্টিচ কৰি আছে তো আমিও আৰু চাই আছোঁ আৰু আমাৰ ৰুমটোতে কৰি আছে মোবাইলত গান লগাই দি আৰু এয়া স্কুলৰ পৰা আহি ইভিনিং ওলাই আহিলোঁ প্ৰায় বজাৰলৈ আহিয়ে থাকোঁ কিবি কাম থাকে যিহেতু আহিলোঁ আৰু চাওঁ কি কৰোঁ আৰু এজ ইউজুৱেল আমাৰ যিটো মেইন কাম যিটো কৰিবই লাগিব ন তো আহিলোঁ জয়েছ ফুডত খাবলৈ এয়া পৰাঠা খাম যদি চাহ নাখাওঁ মোৰ বহুত গেষ্ট্ৰিক হৈ গৈছে চাহ খাই খাই আৰু এয়া আহি পালোঁ ৰুম আৰু আমাৰ ফ্ৰেণ্ড এজনী বিয়া আছে তো প্ৰায় বিয়াৰ বজাৰ কৰি আছে তো তাইৰ বস্তুবিলাক চাই আছিলোঁ এয়া ৰ'জ এইবিলাক কিবা এইবিলাক খাৰু চাওক ইমান ধুনীয়া কালাৰ ন খাৰুখিনি তো আমি তাকে চাই আছিলোঁ আৰু তাই আজি অলপ বজাৰ কৰিব গৈছিলে তো তাইৰ বস্তুবিলাক চাই আছোঁ আৰু আৰু তাই এখন শাৰী আনিছে শাৰীখন বিৰাট ধুনীয়া পূৰা হেভি ৱৰ্ক কৰা আছে ভাল লাগিছে শাৰীখন আৰু এইবোৰ জুৱেলাৰী আনিছে এইবিলাকো বিৰাট ধুনীয়া হয় পূৰা ষ্ট'ন ৱৰ্ক কৰা আছে আটাইখিনি বস্তুৱে বিৰাট ধুনীয়া হয় মোৰ বিৰাট ভাল লাগিছে তাইক ধুনীয়া লাগিব পিন্ধিলে আৰু এয়া আমাৰ ৰাতিৰ ভাত ৰেডি গ'ল আজি আছে আমাৰ মাংস আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব হয় মিক্স ভিডিঅ' বনাইছোঁ উপায় নাই যিখিনি অলপ চলপ ক্লিপ মানে কৰি থৈছোঁ আৰু এইকেইদিনৰ সেইখিনিয়ে লৈ আনিছোঁ আশা কৰোঁ ভাল পাব আৰু যিসকলে মোৰ চেনেলটোৰ মানে বেল আইকনটো দবাই থোৱা নাই দবাই দিব যাতে মোৰ আগলৈ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকে তো আজিলৈ ইমানে বাই বাই